তো হেল্ল' গাইজ, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি ৰাতিপুৱাই পথাৰলৈ ওলালোঁ। পথাৰত যিহেতু হাল বাই আছে দেউতাই, সেইকাৰণে দেউতাৰ কাৰণে চাহ লৈ আহিছোঁ। আৰু পথাৰতো কিছুমান কাম আছে, সেইখিনি কৰিমগৈ বুলি আহিছোঁ। তো ব'লক আজিৰ এই ব্লগটো ষ্টাৰ্ট কৰোঁ। তো হ'ব গাইজ, প্ৰায় পথাৰ পাইছোঁহি আৰু দেখিছে ইয়াত। তো এনেকৈ আহি আমি পথাৰ পাই গ'লোহি। এতিয়া দেউতা আৰু দাদাক চাহ দিম, তাৰপিছত মই পথাৰত আলি দিয়াত লাগিম। তো মই আহি পথাৰ পাই গ'লোহি আৰু দেখিছে এয়া আমাৰ ইয়াত যিটো ঘৰ বনাই থোৱা আছে তাত আমি পাই গ'লোহি মই। আৰু এয়া দাদাই হাল বাই আছে আৰু দেউতাই আলি দি আছে। তো দেউতাক গৈ মই অলপ সহায় কৰি দিওঁগৈ আৰু দাদাকে চাহ খাবলৈ দিওঁগৈ। এই আছক অকণমানিজনী আহি আছে পথাৰলৈ। কি আনিছা? কি আনিছানো? তো মোৰ আলি দিয়া হৈ গৈছে আৰু এইফালে এয়া আমাৰ ৰোৱনী আহি গ'ল। ৰোৱনীয়ে খানা লৈ আহিছে, খাই বৈ লওঁ, তাৰপিছত বোকা ৰুম। কি আনিছে এতিয়া খাবলৈ? বোকা ৰুব লাগে, ইয়াত বহি আছে এই যে। ঐ এইপিনে এয়া ভাত খাই আছে, পথাৰলৈ ভাত লৈ আহিছিলোঁ। এতিয়া বোকা ৰোৱা আৰম্ভ কৰি দিলে। দেখিছে এয়া আমি বৰ খেতি ৰুই আছোঁ, বৰ ধান কেনেকৈ ৰুৱে আচলতে যিসকলে কৰে সেইসকলে জানিব। ইয়াত কষ্ট আছে বহুত, মানে আন ধানৰ নিচিনাকৈ ৰোৱা নহয়, ইয়াত এডাল এডালকৈ ৰুবলগীয়া হয়। আৰু যিহেতু মানে ইয়াৰ উৎপাদনটো বহুত বেছি হয়, সেইকাৰণে এডাল এডালকৈ ৰুবলগীয়া হয়। আৰু তো এনেকৈ আমি বৰ ধানৰ খেতিটো আৰম্ভ কৰিছোঁ। নাজানো কেনেকুৱা হয়, কিন্তু এয়া ৰুইছে আৰু 3 মাহৰ পিছতহে গম পোৱা যাব কেনেকুৱা হ'ব খেতিটো। এতিয়া বোকা ৰুই হৈ গ'ল
আৰু এতিয়া আমি আহিছোঁ ইয়াত কঠীয়া তুলিবলৈ। দেখুৱাই দিছোঁ বাৰু কঠীয়া কেনেকৈ তুলি আছে। তো ফাইনেলি গাইজ আমাৰ কঠীয়া তুলি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই।